নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ এটা ৰেচিপি আগবঢ়াম। ৰেচিপিটো মই কেনেদৰে কি বনালোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বনাবলৈ লৈছোঁ মই জহা ফুলৰ সৈতে সৰু মাছৰ জোল। আপোনালোকে চাগে এনেদৰে বনাই খায়ে, মইনো কেনেদৰে বনালোঁ আজি আহকচোন। সৰু মাছকেইটা মই ভালদৰে চাফা কৰি ধুই লৈ ল'লোঁ। এতিয়া তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাৰ পাছত মই এটা এটাকৈ মাছকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। গোটেইকেইটা মাছ তেনেদৰে মই ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰা হৈ গ'ল মোৰ। এয়া জহা ফলকেইটা মই ধুনীয়াকৈ চাফা কৰি কাটি লৈ লওঁ। তাৰপিছত এয়া মই তেলত পাঁচফোৰণ কেইটামান দি দিছোঁ আৰু তেজপাত 3 দিছোঁ। পিঁয়াজ অকণমান দি দিলোঁ ইয়াতে। কেঁচা জলকীয়াও 2টা দি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে বেছিকৈও দিব পাৰে। ইয়াত এতিয়া আদা নহৰুৰ পেষ্ট অকণমান দি ল'ম। দি এইখিনি মই ভালদৰে অকণমান সময় লৰাই থাকিম। অকণমান ৰঙচুৱা হোৱালৈকে লৰাই থাকিম। এতিয়া ইয়াত মই হালধি গুড়ি অকণমান দি ল'লোঁ আৰু নিমখ 1 চামুচ মই দি ল'লোঁ ইয়াতে। দি এইখিনি অকণমান সময় মই ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত মই জিৰা গুড়া দিছোঁ। জিৰা গুড়া অকণমান দি ল'লোঁ। দি এইখিনি মই লৰাম অকণমান। তাৰপিছত মই কাটি থোৱা ফুলখিনি দি দিলোঁ ইয়াতে। এইখিনি এতিয়া মই অকণমান সময় ভালদৰে লৰাই থাকিম। অকণমান ফ্ৰাই কৰি থাকিম এনেদৰে। মছলাখিনি ফুলত ভালদৰে লাগি যোৱাকৈ ভালদৰে মই এনেদৰে লৰাই থাকিম। সময়ৰ বাবে ঢাকন এখন লগাই থৈ দিম। অলপমান পিছত মই ঢাকনখন এনেদৰে গুচাই চালোঁ, এনেকুৱা হৈ গ'ল। এতিয়া মই ইয়াত সৰু মাছকেইটা ইয়াতে দি দিম। দি ভালদৰে এইখিনি লৰাই দিম। মই কিন্তু ইয়াত পানী ব্যৱহাৰ কৰা নাই। এয়া ফুলৰ পৰাই ওলোৱা পানী। মই পানী ইয়াত অকণমানো দিয়া নাই। এতিয়া ইয়াত মই অকণমান গৰম মছলা দি দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ অকণমান সময় লৰাই দিম। লৰাই দি আকৌ মই অলপ সময়ৰ বাবে ধুনীয়াকৈ ঢাকনিখন লগাই থৈ দিম। অকণমান উতলাৰ পিছত মই গেছটো অফ কৰি দিম। হৈ গ'ল মোৰ জহা ফুলৰ সৈতে সৰু মাছৰ জোল। দেখিবলৈ চাওকচোন কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকে এনেদৰে খাই চাবচোন। আপোনালোকে এনেদৰে বনাই খাই মোক জনাবচোন কমেণ্টত কেনেকুৱা পালে। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ এৰিছোঁ।